গাইজ তো আমি পামত যাই আছোঁ। আমাক মামাই গাড়ীৰ পৰা থৈ গ'ল। আইতা আছে, মা আছে, মই আছোঁ আৰু আমাৰ মামাৰ ভাইটিটো আছে আৰু ভণ্টি আছে। পামত মানে মাৰ আইতাৰ ভায়েকৰ মাৰ মামা হয়, ঘৰ আছে তাত। পাম আছে তাতে। পাম মানে হ'ল বাৰীত সেই পুলি কিছুমান ৰুইছে চাগে, গম নাপাওঁ পাম কেনেকুৱা হয়। আজি ফাৰ্ষ্ট টাইম দেখিম, আপোনালোককো দেখুৱাম। আৰু সেইফালে এটা খালৈ আছিল, দেখুৱাই নহ'ল, চৰিৰ বাবে। আপোনালোকক ক'ম বুলি কৈছিলোঁ যে পামত আহি আপোনালোকক দেখুৱাম কিছু দৃশ্য। আপোনালোকে চাগে মানে কুঁহিয়াৰৰ পাতগিলাক লৰি আছে বতাহত বতাহ বলি আছে। কিমান মনোৰম দৃশ্য এটা, মানে মোৰ বহুত ভাল লাগিছে। মই কেনেকৈ ক'ম, ক'ব পৰা নাই। এতিয়া মই আপোনালোকক দেখুৱাম ক'ত কি ৰুইছে, কেনেকৈ ৰুইছে, সেইটো কথা অলপ ক'ম। ঠাণ্ডা হাৱা খাই মানে ভাল লাগিছে আৰু। ইয়াতে বিলাহী পচাই থৈছে, এইবোৰ বিলাহীৰ পুলি লাগি আহিছে। সিফালে আলুও পচাই থৈছে, ওলকবি পচাই পিনি গুটিটো এনেকৈ বাউণ্ডেৰী কৰি ৰুই দিছে। ময়ো সিমান নাজানো ইয়াৰ বিষয়ে। নেমু টেঙা আছে আৰু এইফালে আলু গুটি সিঁচিছে। আৰু সেইফালে অমিতা আছে, অমিতা। আৰু এইটো কোমোৰাৰ গছ নেকি, কোমোৰা বগাই গৈছে। আৰু এইফালে আছে লাই শাক। এইটো গোন্ধটো মই বিৰাট ভাল পাওঁ, মানে চাটনি কৰি খাই ভাল লাগে। আৰু এয়া হ'ল কুঁহিয়াৰৰ গছ। মোৰ কুঁহিয়াৰৰ জুচ খাব মন গৈছে, বাট এইটো খাব হোৱা নাই নেকি, মই গম নাপাওঁ। পাছত খাওঁ নে নাখাওঁ, কিবা কৰোঁ। এইফালে গোবৰৰ থোপ কৰি থৈছে, কি কাৰণত থৈছে মই নাজানো। এই বন্ধাকবি ৰুইছে এইফালে, দেখাই আছোঁ আপোনালোকক দৃশ্যটো। আপোনালোকেও চাগে কিছুমানৰ এক্সপিৰিয়েঞ্চ আছে চাগে। এই বন্ধাকবি নহয়, ওচৰত গৈহে গম পালোঁ লাই শাক হয়। এইবোৰ ভাল লাগিছে। আৰু ইয়াতে সৰুকৈ কুন্দুলি লাগিছে, এইটো কুন্দুলি বুলি কয়। এইফালেহে আপাৰ আছামত খোৱা হয়। আপাৰ আছামত মুঠতে শিৱসাগৰত মই বেছিকৈ দেখিছোঁ। আমাৰ সৰভোগত নাই কুন্দুলি নাইয়ে। আৰু এইফালে এটা ঘৰ আছে, জুপুৰি ঘৰ এটা আছে এইফালে, সেইটো অলপ দূৰত আছে, সেইকাৰণে নেদেখাওঁ। আৰু ইয়াতে আছে অমিতা, বহুত ডাঙৰ, দেখিছেনে? ইমান ডাঙৰ অমিতা ভোমোলা। ইয়াতে অমিতা লাগিছে। আৰু এই মানে পামত এটা সৰুকৈ ঘৰ থাকে, সেই ঘৰটোত পাকঘৰ এটা থাকে খালী। তাতে মানে ভাত চাত বনোৱা হয় ৰাতিপুৱাই, আৰু ৰাতিটো নিজৰ ঘৰত যোৱা হয়। এতিয়া ইয়াতে চব্জিৰ খেতি কৰে, সিহঁতে পোহৰাদাৰি দিয়ে। আৰু ইফালে বেঙেনা ৰুইছে, এয়া। এতিয়া আমি অলপ ৰবাব টেঙা আৰু বাংলা টেঙা, একেই কথা, খাই লওঁ। আমি এতিয়া আইতাৰ ঘৰত আহি পালোঁ গাড়ীৰে। এতিয়া আইতাই আমাৰ গৰুৰ পৰা গাখীৰ চেকি আছে, কেনেকৈ চেকি আছে আপোনালোকক দেখাওঁ। কেনেকুৱা লাগিছে আপোনালোকে দৃশ্যটো কমেণ্ট কৰিব। আৰু আজি মই ঘৰত যাওঁ, আমি বেগ বেটাৰী ৰেডি কৰি ঘৰলৈ যাওঁ। বেয়া লাগি আছে, বাট যাবতো লাগিবই ঘৰত, কালি কাতি বিহু আছে। আৰু পাপাও পৰহি যাব, সেইকাৰণে আমি যাব লাগিব। ইফালে আমি গাড়ীত বহি আছোঁ, এইফালে বাছৰ টিকট কটা হৈছে। আমি বাছখন আহিবৰ বাবে ৰখি আছোঁ, বেগ বেটাৰী ৰেডি কৰি। ইফালে বেগ বেটাৰী একেবাৰে ঘৰত যাই পোৱাৰ পাছত দেখুৱাম, বাছত বহি আৰু নেদেখুৱাম ব্লগটো, ঠিক আছে? বাই। বাছত যোৱা ভিডিঅ' নকৰোঁ কাৰণ মনটো বেয়া। বাই গাইজ।